দলে দিছে আৰু যদি টাইম বঢ়াই গৈ থাকিব আপোনাৰ পিছৰ স্পিকাৰবিলাকক মই কাটি গৈ থাকিম। মাননীয় অধ্যক্ষ মহোদয়, মই কৰ্তন প্ৰস্তাৱৰ সপক্ষে দুআষাৰমান কম। মই প্ৰথমতে PMGSY আঁচনিৰ যোগেদি মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ প্ৰধান মূল লক্ষ্য হ'ল দেশখনৰ ভিতৰত থকা প্ৰতিটো চুবুৰী এটি অল ৱেডাৰ ৰোডেৰে এটি পকী ৰাস্তাৰে সংযোগ কৰা। মাননীয় উপাধ্যক্ষ মহোদয়, সদন জ্ঞাত 2001 চনত এই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰম্ভ হৈছিলে। তেতিয়াই আচলতে আমাৰ প্ৰতিটো গাঁও আৰু চুবুৰী এটি পকী ৰাস্তাৰে সংযোগ হ'ব লাগিছিলে। আৰু আজি প্ৰায় এই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰম্ভ হোৱাৰ প্ৰায় 20 বছৰ পিছত মাননীয় উপাধ্যক্ষ মহোদয় এতিয়াও শ গাঁও পকী ৰাস্তাৰে সংযোগ হোৱা নাই। সিম্পল হিসাব, আমার প্রায় 26,000 রেভিনিউ গাঁও আছে। এটা গাঁৱত যদি দুটাকে চুবুৰী ধরু হেবিটেশন 52,000টা রাস্তা থাকিব লাগিছিলে। লামচাম হিসাব কৈছো। মোৰ এটা গাঁও আছে সত্ৰখণ্ডৰা, তাৰ পপুলেশন 33,000, তাত প্রায় 15টা আপনার চুবুৰী আছে। এভারেজ চুবুৰী দুটাকে ধরলেও আমি মিনিমাম 52,000টা রাস্তা, 52,000টা যদি এটা রাস্তার দৈর্ঘ্য 1 কিলোমিটার হয়, আমি প্রধানমন্ত্রী গ্রাম সড়ক যোজনা 1-ৰ অধীনত প্ৰায় 52,000 কিলোমিটার রাস্তা পাব লাগিছিলে, কিন্তু নাই পোৱা। আমি এতিয়ালৈ খুব সম্ভৱ 20,000 কিলোমিটার অতিক্রম করা নাই। এইটোৱে প্রমাণ করে yes, we could not, there were some serious anomalies in the process of implementing the PMGSY road. আজিও আপনি বহুতো ব্লকত চাব, গাঁৱত চাব যে প্ৰতিটো ৰেভিনিউ ভিলেজ, হেবিটেশনটো বাদেই দিয়ক, প্ৰতিটো ৰেভিনিউ ভিলেজ সংযোগ হোৱা নাই। ইয়াৰ পিছত আমাৰ 2001 চনৰ পিছত আমাৰ বাইদেউ তেতিয়া গড়কাপ্তানী মন্ত্ৰী আছিলে। 15 চনত সংশোধনীৰ কাৰণে ষ্টেটৰ পৰা প্ৰস্তাৱ গ'ল যে আমাৰ বহুতো গাঁও ৰৈ গ'ল, চুবুৰী ৰৈ গ'ল, সংশোধনী হ'ল। আৰু সংশোধনী হোৱাৰ পিছতো গোটেই হেবিটেশন বা গাঁও আজিলৈ সংযোগ হোৱা নাই। মই এই কাৰণেই প্ৰথমে এই কথাটো উল্লেখ কৰিছোঁ যে এতিয়া PMGSY 3 আৰম্ভ হৈছে, PMGSY 3ৰ পিছত PMGSY 4 হ'ব। তাত আৰু আমি এটা সুযোগ পাম প্ৰতিটো গাঁও বা চুবুৰী এটা পকী ৰাস্তাৰে অল ৱেডাৰ ৰোডে সংযোগ কৰাৰ কাৰণে। এই যে বিষয়াসকলৰ গাফিলতিৰ কাৰণে আমাৰ যে 52,000টা ৰাস্তা মিনিমাম পাব লাগিছিল, নাপালো। মই এইকাৰণে আপোনাৰ জৰিয়তে মাননীয় গড়কাপ্তানী মন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ উপস্থিত আমাৰ মন্ত্ৰীসকলৰ যোগেদি অনুৰোধ জনাব খুজিছোঁ যে PMGSY 4 যেতিয়া আৰম্ভ হ'ব, it is going to be started very soon, maybe in the month of September or maybe at the end of August, যাতে প্ৰত্যেকজন বিধায়কক জড়িত কৰি যাতে কোনো বিধায়কৰ সমষ্টিত এটা ৰাস্তা এটা চুবুৰী যাতে বাদ নপৰে। কাৰণ এইখিনি আমাৰ ষ্টেটৰ ইমান ৰিসোৰ্স নাই, আমি কেন্দ্ৰীয় ৰিসোৰ্সৰ কেন্দ্ৰৰ ফালৰ পৰা এই টকাখিনি পাওঁ। গতিকে লাষ্ট চান্স, আৰু এই চান্সটো PMGSY 4 হয় আমাৰ আগৰ গড়কাপ্তানী মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু আমাৰ কেইজনমান বিষয়াৰ বিশেষ উদ্যোগত, আমাৰ অসমৰো এজন বিষয়া এই কেন্দ্ৰীয় কমিটিত আছিলে, তেওঁলোকৰ বিশেষ উদ্যোগত মাত্ৰ 6খন ষ্টেটক এই সুবিধা দিছে যে আৰু এটা চান্স দিয়া হ'ল নিউ কানেক্টিভিটি PMGSY 4ত। গতিকে মই সদনৰ জ্ঞাতাৰ্থে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আপোনাৰ যোগেদি দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে এইবাৰ আৰু আমি বাদ নপৰোঁ। এইবাৰ লৈ নতুন ৰাস্তা ক্ৰিয়েশ্যন যাতে আমাৰ মিনিমাম 52,000 কিলোমিটাৰ হয়। মাননীয় উপাধ্যক্ষ মহোদয়, PMGSY 2 নতুন হেবিটেশন কানেকশনৰ সুবিধা নাই, ইম্প্ৰুভমেন্ট। এতিয়া চলি আছে PMGSY 3, PMGSY 3 তো নতুন ৰাস্তা নতুন কানেকশনৰ সুবিধা নাই। PMGSY 3 মূল কথাটো হ'ল যে আগতে আমি যিবোৰ সৰু সৰু ৰাস্তা বনালো, এই গোটেই কেইটা মিলি এটা থৰ'ফেয়াৰ ৰোড বনোৱা, কানেক্টিং স্কুল, কানেক্টিং হেল্থ ফেচিলিটি, কানেক্টিং এগ্ৰিকালচাৰেল মাৰ্কেট, এইটো হ'ল অৰ্থাৎ আগৰ ৰাস্তাটো ৰাইডিং কোৱালিটি ইম্প্ৰুভ কৰা উইথ ওয়াইডেনিং ইফ নেসেসারি, বা ট্রাফিক ডেন্সিটি চাই পেলাই প্ৰয়োজনবশতঃ 5.5 মিটাৰ বা 7 মিটাৰলৈ বহল কৰাৰ কাৰণে এই প্ৰভিজনটো আহিছে। মাননীয় উপাধ্যক্ষ মহোদয়, যেহেতু PMGSY 3 চলি আছে, এই ক্ষেত্ৰত মই অকণমান 2 মিনিট ল'ব খুজিছোঁ। PMGSY 3ৰ মূল ক্ৰাইটেৰিয়া হ'ল এটা দীঘলীয়া প্ৰচেছৰ মাজেদি হৈছে। প্ৰথম অৱস্থাত DRRP ডিষ্ট্ৰিক্ট ৰুৰেল ৰোড প্ল্যান বনোৱা হ'ল, তাত
প্ৰত্যেকটো ৰাস্তা প্লটিং কৰা হ'ল প্লটিং কৰি পেলাই 10টা ৰাস্তা বা 20টা ৰাস্তা মিলি এটা মেজৰ লিং ৰোড উলিওৱা হ'ল যেটো থৰফেয়াৰ ৰোড হ'ব আৰু সেই ৰাস্তাৰ কেইটামান এই ৰাস্তাবোৰ সিলেকশন হোৱাৰ কাৰণে কেইবাটাও কন্ডিশন আছে নাম্বাৰ 1 হ'ল যে 10 বছৰ পুৰণা হ'ব লাগিব ডিজাইন লাইফ 10 বছৰ পুৰণা হ'ব লাগিব নাম্বাৰ 2 মিনিমাম লেংথ অফ দি এমআরএল শুড বি 5 কিলোমিটাৰ আৰু যিবোৰ ৰাস্তা এমআরএল হিচাপে সিলেকশন হ'ব তাৰ মিনিমাম 3 কিলোমিটাৰ বিটি হ'ব লাগিব দিজ আৰ দি নেসেসারি কন্ডিশন এই কন্ডিশন মতে ৰাস্তা সিলেকশন কৰাৰ পিছত আমাৰ ইঞ্জিনিয়াৰসকলে ৰাস্তা বনোৱাৰ পিছত কোনটো ৰাস্তা হ'ব অসমতো হৈছে কিন্তু সবটো ল'ব নোৱাৰিব গভৰ্নমেন্ট অফ ইন্ডিয়া দিছে 4375 কিলোমিটাৰ গোটেই অসমৰ কাৰণে গতিকে এই ক্ৰাইটেৰিয়া কৰাৰ কাৰণে কেনেকে কৰিব এটো ধৰি দিছে যে লাইন স্কোর হব প্রতিটি রাস্তার এগেইনস্টত নাম্বারিং হব নাম্বারিং কিহৰ ওপৰত ভিত্তি কৰি স্কুল থাকিলে সে 5 নম্বৰ কলেজ থাকিলে 10 নম্বৰ সে এগ্রিকালচারাল মার্কেট থাকিলে 10 নম্বৰ এনেকে প্রত্যেকটো রাস্তায় নাম্বার পালে নাম্বার পোৱাৰ পিছত সিস্টেমে অটোমেটিক জেনারেট কৰিলে ডিপার্টমেন্টৰ ইঞ্জিনিয়াৰবোৰৰ হাত নাই যে এইকেইটা ৰাস্তাৰ ক্ৰাইটেৰিয়া মতে পৰিছে মাননীয় উপাধ্যক্ষ মহোদয় এতিয়া যিখিনি ৰাস্তা অটোমেটিক জেনারেটেড হৈছে সেই ৰাস্তাও 4375 ওপৰত से 5000 किलोमीटर होइसे দিব লাগিব 4375 किलोमीटर amongst all the block আমাৰ ইউনিট বেসিক ইউনিট উপাধ্যক্ষ মহোদয় এই কথাটো মই এই কাৰণে আনিছো যে ডিস্ট্রিবিউশন অফ দিস 4375 কিলোমিটার has not been done rationally এলিজিবল রাস্তা সব ক্রাইটেরিয়া ফুলফিল কৰি এলিজিবল হৈছে কিন্তু গোটেই অসমত ব্লকবোৰৰ মাজত ৰাস্তা ডিস্ট্রিবিউশন কৰাৰ কাৰণে যি ধৰণে ৰেশনালি কৰিব লাগিছিলে ৰেশনালি কৰা হোৱা নাই মাননীয় উপাধ্যক্ষ মহোদয় মই এটা উদাহৰণ দাঙি ধৰিব খুজিছো আমাৰ বটদ্ৰৱা পাৰ্ট 1 ব্লক তাৰ পপুলেশন হল 11563 কপিলি পাৰ্ট 1 ব্লক তাৰ পপুলেশন হল 28172 আৰু মাছকুৱা ইয়াৰ পপুলেশন হল 29575 এই হল মই তিনিটা উদাহৰণ দিলো কেনেকুৱা পপুলেশন আনহাতে আন কিছু ব্লক আছে যোৰহাট ব্লকৰ পপুলেশন হল 2,29,000 সিপাঝাৰৰ পপুলেশন 2,29,000 বালিপাৰাৰ পপুলেশন 2,60,000 মোৰ মন্দিয়া ব্লক অসমৰ ভিতৰত আটাইতকৈ বেছি পপুলেশন 3,46,000 3,46,000 মাননীয় উপাধ্যক্ষ মহোদয় মই যেটো কথা ক'ব গৈ আছো বিভাগে গোটেই ব্লকবোৰক মেকানিক্যালি 20 কিলোমিটার কে দিলে গোটেই ব্লকবোৰক 20 কিলোমিটার দিলে এতিয়া আপনার মাছকুয়া মাত্র 29,000 পপুলেশন তেও হেতু ব্লকে 20 কিলোমিটার পাব যোৰহাটৰ আমাৰ বিধায়ক মহোদয় নিশ্চয় শুনি আছে যোৰহাটত 2,29,000 তেওকো 20 কিলোমিটার দিছে আমার সিপাঝার বিধায়ক মহোদয় নিশ্চয় আছে তেওকো 20 কিলোমিটার দিছে দিস ইজ টোটালি ইরেশনাল যদি তেওর যোগ্য রাস্তা না থাকে বেলেগ কথা তেওর যদি অটো জেনারেটেড রাস্তা না থাকে বেলেগ কথা নিয়মটো হল যে যিখিনি এলিজিবল রাস্তা ওলাইছে টোটাল লেংথ হিসাব কৰি আমাৰ 4375 স্যাংশন লেংথ ডিভাইডেড বাই 3,11,00,000 2011 সেন্সাস ইনটু পপুলেশন অফ দা ব্লক এই নিয়ম মতে কৰি দিলে কারো প্রতি অন্যায় করা নহলহেতেন কিন্তু এই অন্যায় করা হয়েছে মাননীয় উপাধ্যক্ষ মহোদয় মই যে কোনো মন্দিয়া ব্লকত 3,46,000 মই মাত্ৰ 20 কিলোমিটাৰ পাইছো অথচ আৰু এটা কথা মোৰ ব্লকত 27টা পঞ্চায়ত আজি অকল মোৰ এটা উদাহৰণ দিছো বহুত হৈছে যোৰহাটৰ হৈছে সিপাঝাৰ হৈছে বহুত আছে 3,46,000 পঞ্চায়ত 27টা 1.5টা সমষ্টি মিলাই পেলাই মোৰ ব্লক এন্টায়াৰ বাগবৰৰ 19টা পঞ্চায়ত জনিয়াৰ 8টা পঞ্চায়ত 1.5টা সমষ্টি মিলাই মোৰ এটা ব্লক মই পালে 20 কিলোমিটাৰ আনহাতে এক্স ব্লক এক সমষ্টি তেওৰ তাত 3টা ব্লক খণ্ড খণ্ডকে আছে 3টা ব্লক তেও 60 কিলোমিটার পালে অথচ তেওৰ পপুলেশন মুতকৈ 3 ভাগৰ এভাগ কারণ তেওৰ সমষ্টি 3টা ব্লক আছে তেও 60,000 পপুলেশন লৈ পেলে 60 কিলোমিটার রাস্তা পালে মোৰ 3.5 লাখ পপুলেশন লৈ মই মাত্ৰ 20 কিলোমিটার পালো দিস ইজ গ্রসলি ইরেগুলার মই আপোনাৰ যোগেদি মাননীয় মুখ্যমন্ত্রী মহোদয় অনুৰোধ জনাব খুজো যে এতিয়া সময় আছে ফাইনাল হোৱা নাই অনুগ্ৰহ কৰি দিস ইজ জাস্টিফাইড যে পপুলেশন প্যাটার্নৰ দিয়ক সবে কারো ইয়াতে হাকক বিৰোধী বুলি কথা নাই ইকুৱেলি ডিস্ট্রিবিউট কৰক যিখিনি এলিজিবল আছে হ'ব পাৰে দুই এটা ব্লকত এলিজিবল নাই তেওঁলোকে নাপাব মোৰ ইয়াতে চাওক স্যাৰ
অটো জেনেৰেটেড, ইয়াত কোনো অফিচাৰে হাত দিয়া নাই। মোৰ 15টা ৰাস্তা সিস্টেমে সিলেকশন কৰিছে যে ইলিজিবল এজ পাৰ দি কণ্ডিশ্যন, কিন্তু এই 15টা ৰাস্তা নালাগে, মোৰ লেংথ দিছে, মই পপুলেশ্যন হিচাপে প্ৰপৰ্চনেট লেংথ পাব লাগে 48 কিলোমিটাৰ। মই বিভাগীয় বিষয়াসকলক কৈছিলোঁ 48ও নালাগে, আপোনালোকে মোক 44 কিলোমিটাৰ দিলে হৈ যাব, মাত্ৰ 4টা ৰাস্তা মই বিচাৰিছিলোঁ, দিয়া নাই। অথচ মোৰ কাষৰে কোনোবা এটা সমষ্টি 40 কিলোমিটাৰ পাইছে, তেওঁৰ পপুলেশ্যন মোতকৈ আধা, 40 কিলোমিটাৰ কিয় পাইছে? তেওঁৰ 2টা ব্লক। দিছ ইজ গ্ৰছ ইনজাষ্টিছ। এতিয়াও এলোকেশ্যন ফাইনেল হোৱা নাই। মই মাননীয় উপাধ্যক্ষ মহোদয় আপোনাৰ যোগেদি অনুৰোধ কৰিব খোজো যে 4375 ইলিজিবল ৰাস্তা প্ৰপৰ্চনেট টু দি পপুলেশ্যন যাতে দিয়া হয় প্ৰত্যেকটো ব্লকত। আমাৰ যোৰহাট নহলে ঠগ খাই আছে, যোৰহাটত 2,29,000, আমাৰ শিৱসাগৰ ঠগ খাই আছে, 20 কিলোমিটাৰ পাইছে, এনেকুৱা বহুত আছে। মই নকলো আৰু এইকেইটাই কলো। মাননীয় উপাধ্যক্ষ মহোদয়, এই PMGSY ৰাস্তাৰ ক্ষেত্ৰত মই আগতে উল্লেখ কৰিছো কেইটামান খুব গুৰুতৰ বিসংগতি আছে। আমাৰ সাইড বামৰ কথা এজনে কৈছে, সাইড বাম নাই, ফৰ্মেশ্যন উইথ হ'ব লাগে প্ৰায় 7 মিটাৰ, কিন্তু আমি গৈ পেলাই 3.75 মিটাৰহে পাওঁ, সাইড বাম নাই। সাইড বাম যদি বনাইছেও কম্পেকশ্যন হোৱা নাই, কম্পেকশ্যন শুড বি এন লেয়াৰ, কৰা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, যেতিয়া আমি সদনত প্ৰশ্ন কৰোঁ যে ৰাস্তাবোৰৰ কোৱালিটি বেয়া হৈছে, তেতিয়া উত্তৰ দিয়ে আমাৰ SQM আছে, NQM আছে, তেওঁলোকে ৰেগুলাৰ ভিজিট কৰিছে। মাননীয় উপাধ্যক্ষ মহোদয়, I with authority want to request you, want to opine that perhaps it is the high time that we should institute inquiry against the NQM and SQM. NQM SQM er oporot inquiry diar somoy ahi goise। NQM e kali visit kori ahise, 20 din ekhon khandi belai dekha hoise 6 ইঞ্চি জায়গাত 2 ইঞ্চি আছে। What is this? Perhaps it is high time that we should institute inquiry against the SQM and NQM. মই মাননীয় উপাধ্যক্ষ মহোদয় আপোনাক এই সদনত ৰেকৰ্ডৰ কাৰণে মাত্ৰ 3টা ৰাস্তা ৰিকুৱেষ্ট কৰিছো, কমপ্লিট হোৱা দেখুৱাইছে, কোৱালিটি কণ্ট্ৰল কৰক। তেতিয়া SQM NQM ৰ কি কোৱালিটি সেইটো এই সদনত ধৰা পৰিব। মই কেইটামান পেকেজ ক'ব খুজিছো। আপোনাৰ AF01242, AF01265 কাম কৰা দেখুৱাইছে 80%, 60% ওপৰ হোৱা নাই। 3খন দলং কেপ লেভেললৈ যোৱা নাই, কেনেকে 80% হ'ল? কেনেকে? লেংথ অফ দ্য ৰোড প্ৰায় 3 কিলোমিটাৰ এতিয়াও বাকী আছে। হাউ ফিজিকেল প্ৰগ্ৰেছ ইজ শোন টু বি 80%। মই 2টা পেকেজ ক'লো, আৰু এটা পেকেজ কৈছো আপোনাৰ AF01331। এই 3টা ৰাস্তা, আৰু এটা কৈছো মই AF01211, প্ৰগ্ৰেছ কৈছে 65%, তাত 40%ৰ ওপৰ প্ৰগ্ৰেছ হোৱা নাই। AF01288 4টা ৰাস্তা মই মাননীয় উপাধ্যক্ষ মহোদয় অনুৰোধ কৰিছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় বেলেগ ডিভাইচৰ যোগেদি এই NQM SQM ডিপাৰ্টমেণ্টৰ বিষয়ৰ ওপৰত ভৰসা নকৰি ইনকুৱাৰী কৰক। ইট ইজ আৱাৰ এছেট, উই আৰ গেটিং মানি ফ্ৰম দ্য চেণ্টাৰ, উই আৰ এ ষ্টেট ৰিচোৰ্চ ক্ৰাঞ্চ ষ্টেট। আমাৰ ইমান হাজাৰ হাজাৰ কোটি টকা নাই যে ৰাস্তা বাৰে বাৰে আমি ৰিপেয়াৰিং কৰি থাকিম। কেন্দ্ৰৰ পৰা পাইছো, ভালকে বনাব লাগে যাতে আমাৰ এছেট হয়। কিন্তু কাৰ গাফিলতিৰ কাৰণে, কাৰ দুখৰ কাৰণে এইবোৰ হৈছে, এই কথাখিনি মাননীয় উপাধ্যক্ষ মহোদয় চাব লাগে যাতে আমাৰ ষ্টেটখন এই যোগাযোগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। ইট ইজ নিডলছ টু সে কমিউনিকেশ্যন ইজ দ্য প্ৰাইমাৰী ফেক্টৰ ফৰ ডেভেলপমেণ্ট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, এণ্ড উইদাউট ডেভেলপমেণ্ট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ it is simply impossible to solve the burgeoning unemployment problem in the state. মাননীয় উপাধ্যক্ষ মহোদয়, মই আৰু 3-4টা কথা অতি নাই, আপোনাৰ টাইম শেষ। পইণ্ট কেইটা কৈ 15 মিনিট আপোনাৰ টাইম শেষ হৈছে। 30 সেকেণ্ডত কনক্লুড কৰক। ৰাস্তাবোৰৰ ক্ষেত্ৰত যদি অকণমান ডিপাৰ্টমেণ্ট যদি যোগাত্মক ভাৱে লয়, তাত আমি প্লেণ্টেশ্যন কৰিব পাৰো, তেতিয়া আমাৰ ফৰেষ্টক লগাই প্লেণ্টেশ্যন কৰিব পাৰো, তেতিয়া আমাৰ সাইড বাম পাৰ্মানেণ্ট হ'ব। আমাৰ আসাম এনাৰ্জি ডেভেলপমেণ্ট কৰ্পোৰেশ্যন তেওঁলোকে 90% ছাবচিডিত ষ্ট্ৰীট লাইট দিয়ে, সেইখিনি যদি আমি কনভাৰ্জেন্স কৰি লওঁ তেতিয়াহ'লে আমাৰ এই ৰাস্তাবোৰ পাৰ্মানেণ্ট ৰিচোৰ্চ হ'ব। মই নিজে ফৰেষ্টৰ ফালৰ পৰা স্কিম গৈছে মোৰ তাত, কিন্তু PWD ডিপাৰ্টমেণ্টে আজিলৈ NOC দিয়া নাই। দিছ শুড বি টেকেন ভেৰি চিৰিয়াছলি। ছেকেণ্ড থিং, ৰাস্তাৰ কাষত ইলেক্ট্ৰিক পোষ্ট পোতে,
পাইপলাইন বহুৱাই মই কেইবাবাৰো কমিশনাৰক আগতে লিখিছো Please, নিয়ম হ'ল please conclude. ৰাস্তাৰ টোত স্যাৰ খুব ইম্পৰ্টেন্ট ৰাস্তাৰ টোত নাই, আপোনালোকৰ লাষ্টত কমলাক্ষদেৱ পুৰকায়স্থ আছে, তেওঁৰ কথা ক'বলৈ টাইম নাপাব। If you don't conclude, you will not be allowed. It is the property of the Please PWD. conclude. পাইপলাইন ৰাস্তাত কৰিব লাগে, কিন্তু সেইটো পিডব্লিউডিয়ে গুৰুত্ব নিদিয়াৰ কাৰণে যেতিয়া ৰাস্তা বনাব যায় এই ইলেক্ট্ৰিক পোষ্ট আঁতৰাবলৈ আমাৰ কেৰালাতকৈ গুটি দীঘল হৈ যায়। ৰাস্তাৰ পথ যদি 1 কোটি আছিলে ইলেক্ট্ৰিক পোষ্ট আঁতৰাবলৈ 2 কোটি টকা খৰচ হৈ যায়। মাননীয় উপাধ্যক্ষ মহোদয়, উজনি অসমত বহুকেইটা দলং ব্ৰহ্মপুত্ৰৰ ওপৰত হৈছে, আমি খুব ভাল পাইছো, কিন্তু মাননীয় উপাধ্যক্ষ মহোদয় নামনি অসমত পঞ্চৰত্ন আৰু গুৱাহাটীৰ পৰা প্ৰায় 200 কিলোমিটাৰ অন্তত 2খন দলং মই ইতিমধ্যে এটা প্ৰস্তাৱ দিছো বৰপেটা জিলাৰ সত্ৰখনৰ বা বামুণ্ডংৰাৰ পৰা নগৰবেৰা বা হিমলিতলালৈ এটা ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনাব লাগে। কাবাইতাৰীৰ পৰা দৌলাহাল হাইৱে ছাৰ আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যথেষ্ট গুৰুত্ব দি পেলাই কেন্দ্ৰীয় চৰকাৰক লিখিছিলে, তেওঁলোকৰ বিবেচনাৰ দিন হৈ আছে। এই কাবাইতাৰী টু দৌলাহাল যদি হাইৱে হৈ যায়, it will be economic hub of the lower Assam, of the entire Assam. মাননীয় উপাধ্যক্ষ মহোদয়, মোৰ মন্দিৰৰ পৰা বাগবৰলৈ এটা ৰাস্তা হৈ আছে প্ৰায় ইকনমিক ইম্পৰ্টেন্স হেডৰ, কিন্তু মন্দিয়া বজাৰৰ ওচৰত থকা ব্ৰিজখন হোৱা নাই। মন্দিয়া বজাৰৰ 1 কিলোমিটাৰ মই কৈছো 20 মিটাৰ বহলকে কৰক। ইট ইজ দি চেণ্টাৰ পইণ্ট এগ্ৰিকালচাৰেল মাৰ্কেট ফৰ এৰাউণ্ড 10 লাখ পিপুল। বাগবৰ সমষ্টি, জনিয়া সমষ্টি, চেঙা সমষ্টি, বৰপেটা সমষ্টি, এইকেইটা সমষ্টিৰ কেন্দ্ৰবিন্দু। মই কৈছো 20 মিটাৰ বহলকে কৰক। যদি এতিয়া টকা দিব নোৱাৰে পিছত আমি এছঅপিটি বেলেগ আঁচনিৰ পৰা দিম। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, অভিযন্তাই গাঁতজোৰত আজি 9 মিটাৰকে এই ৰাস্তা কৰি আছে। মই কৈছো বাকীখিনি কৰি লওক, যদি আৰু প্ৰপ'জেল পঠিয়াওক। যদি চৰকাৰে নিদিয়ে তেতিয়া দেখা যাব হাউ হি কুড দেয়াৰ to go for 9 meter width of this road. আজি মন্দিয়া ডেভেলপ হলে আজি গোটেই অসমত এগ্ৰিকালচাৰেল প্ৰডিউচ, ফিছ প্ৰডিউচ উভয়নিধি হ'ব, অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব। মাননীয় উপাধ্যক্ষ মহোদয়, আৰু Thank you. পইণ্ট মই কৈ শেষ কৰিম। কমলাক্ষদেৱ পুৰকায়স্থৰ টাইমটো আপুনি যোৱা বছৰ এই সদনত আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছিলে। মোৰ PMGSY ৰাস্তাৰ পৰা 10টা ব্ৰিজ ইঞ্জিনিয়াৰৰ ভুলৰ কাৰণে লেফ্ট আউট হৈ গ'ল। পাৰ্টি টাইম গোটেইখিনি লৈ লৈছে। আপুনি 19 মিনিট ক'লে, এতিয়া কমলাক্ষদেৱ পুৰকায়স্থৰ টাইমটো আগৰ স্পিকাৰ 2 মিনিট এক্সট্ৰা হৈছে শেষ। বিজেপিয়ে গতিকে জাকিৰ হুছেইনৰ টাইমটো আপুনি এতিয়া খাই আছে। সবকা সাত বিকাশ সবকা এতিয়া কমলাক্ষদেৱ পুৰকায়স্থটো শেষ, জাকিৰ হুছেইনৰ টাইমো যাব এতিয়া। 19-20-21 আমি বিধায়কবোৰে এছঅপিটি টকাও নাপালো, RIDFৰ টকাও নাপালো, চিগনেচাৰ প্ৰচাৰটো নাপালো। যেতিয়া আমাৰ শাসক পক্ষৰ মন্ত্ৰীসকলে কয় সবকা বিকাশ, টিম আছাম, তেতিয়া আমাৰ মনটো ভাল লাগে। কিন্তু 19-20-21 আমাৰ বহু বিধায়কে 1 পইচা পোৱা নাই। এতিয়া শুনিছো RIDFৰ 43টা সমষ্টিত দিছে, কিন্তু আমাক দিয়া নাই। সেই সময়ত মন্ত্ৰী মহোদয়ে কৈছিল বিৰোধী বিধায়কক আমি চেম্বাৰলৈ মাতি পেলাই আমি তেওঁলোকক টকা দিম। কিন্তু আজি আই এম টকিং উইথ অথৰিটি। আমাৰ এনেকুৱা বহু বিৰোধী বিধায়ক আছে মোক লৈ, যিসকলে যোৱা 3টা বছৰত এছঅপিটি নামত 1 লাল পইচা RIDFৰ নামত পোৱা নাই, আজি চিগনেচাৰ পোৱা নাই। আনকি এই বছৰো আমাৰ বহু আপোনালোকৰ দলপতিয়ে কৈ আছে কনক্লুড কৰিবলৈ। প্লিজ আপোনালোকৰ টাইম দিব, মেম্বাৰ দিব, তাৰপিছতে এইটো ফ'ল' কিয় নকৰে? থেংক ইউ। এতিয়া কথা হৈছে কি, আমাৰ প্ৰত্যেক প্লিজ